মই বৰ্তমান আছোঁ চেন্নাই। এই চাওক এইটো হ'ল চেন্নাই চিটি। মানে কিমান ডাঙৰ চাওক চেন্নাই চিটিটো। এতিয়া ডাঙৰ কথাটো হ'ল কি, মই ইয়াতে অহা আজি 10 দিনমান হৈ গ'ল। 10 দিনমানৰ ভিতৰত মই একো ভালকৈ খাব পৰা নাই। মানে কি হয়, এইটো আপোনাৰ যিটো আমাৰ অসমত যিখিনি খোৱা বস্তু ইয়াতে তেনেকুৱা নাপায়। ইয়াত এনেকুৱা পায় ইডলি, ধোচা, চাম্বাৰ আৰু কি যে পায় ভাই, মই ক'বই পৰা নাই যে ইমান মানে খোৱাৰ কাৰণে ডিষ্টাৰ্ব হৈ আছে মোৰ। মানে খাৱাৰ কাৰণে বঢ়িয়া, সিহঁতে বঢ়িয়া খায়, কিন্তু আমি খাব নোৱাৰোঁ সেনেকুৱা। মানে কি ক'ম আৰু, চাওক মই এতিয়া খাবৰ কাৰণে ঘূৰি আছোঁ, মানে ভাল কি বস্তু পাওঁ, কিন্তু ইমান ভাল বস্তু পোৱাই নাই এতিয়া খাবৰ কাৰণে। এতিয়া চাওক এইটো চেন্নাই চিটি। চেন্নাই চিটিটো মানে বহুত ডাঙৰ, সেইকাৰণে মই ঘূৰি আছোঁ। মানে ক'ৰবাত কিবা খাব পাৰি নেকি, ভাতটো খাবই নোৱাৰি, সেইকাৰণে ঘূৰি কিবা এটা পালোঁ। এতিয়া দেখা পালোঁ ইয়াতে আপোনাৰ কিবা কিবি পায়, মানে ৰোল চোল পায় আৰু চাওক কি আছে আইটেমছ। ইয়াতে আপোনাৰ ৰোল আছে, কিবা ইয়াতে ভেজ ৰোল, ক্লাছিক ভেজ ৰোল। মই ক্লাছিক ভেজ ৰোলটো অৰ্ডাৰ কৰি দিওঁ। তাৰপিছত অৰ্ডাৰ কৰিলোঁ, খাবলৈ মানে বেছি ভাল বস্তু নাই কাৰণে ৰোলটো লৈ আনিলোঁ। ৰ'ব এতিয়া ৰোলটো খাম, যদি চাব পাৰিব আপোনালোকে। এতিয়া ৰোলটো খাব লাগে, চাব কেনেকুৱা ৰোলটো। বঢ়িয়া, মানে টেষ্টি যিয়ে নহওক খাই চাম আৰু আজি। ৰোল চেন্নাই বহুত বস্তু দিছে দেখোন। বাহ, কি খাব, ভাত চাত খাব নোৱাৰি। ভাতৰ লগত ইডলি চাম্বাৰ, তাৰপিছত আৰু কিবা ধোচা, মানে এইবিলাক বেলেগ বস্তু। আৰু আপোনাৰ যেতিয়া ভাত খাব, ভাতত মানে কি দিয়ে এইটো, টেঙা দি থৈ দিব ভাতত, একদম টেষ্টি নালাগে। আৰু এটা বস্তু দিয়ে কি, মানে আমি যেনেকুৱা মানে মিঠাতেলেৰে ভাতটো মানে আঞ্জা বনোৱা হয়, ইয়াতে মানে নাৰিকল তেল। কি খাব এতিয়া, কিছুমান দোকানত লিখা থাকে মানে বাঙালী খাবাৰ, অসমীয়া খাদ্য এনেকৈ লিখা থাকে, কিন্তু যেতিয়া খাব যাব তেতিয়া চাব তাতে মানুহ, আমাৰ অসমৰ মানুহ নাই, বেলেগৰ পৰা আহি পেলাই মানে কি কয় এইটো, দোকানবিলাক খুলি পেলাই সিহঁতে মানে বিজনেছ কৰি আছে। কিন্তু যেতিয়া আপুনি দালিটো খাব কেম্বা, আৰু মানে বেলেগ কিবা কিবি যি বস্তু খাই টেষ্টি নাই আৰু। যে নহওক এইটো চাওক, হ'ব এতিয়া ভিডিঅ'টো ৰাখোঁ। মানে খাৱাটো দেখাব নালাগে, মানে আপোনালোকতো লোভ লাগিব পাৰে না, সেইকাৰণে নেদেখাওঁ আৰু। টাটা, বাই বাই, গুড নাইট। খোৱাটো দেখাব লগা হৈ গ'ল। তাৰমানে কি কাৰণত জানেনে, এইটোতো টেঙা দিছে, ইমান টেঙা আৰু ক'বই নালাগে। এইটো নাম হ'ল ক্লাছিক ভেজ ৰোল। 100 টকা লৈছোঁ, 100 টকা, কিন্তু টেঙা। যি টেঙা, উপায় নাই, খাবই লাগিব। দিয়ক, টাটা, বাই বাই।